নমস্কাৰ আজি আমি মাইক্ৰ'ছফ্ট এক্সেলৰ বিষয়ে আলোচনা কৰিম আমি জানো মাইক্ৰ'ছফ্ট এক্সেল প্ৰায়বোৰ কাৰ্যালয়তে ব্যৱহাৰ হয় আৰু এক্সেল শিকিবৰ বাবে 10 ঘণ্টাৰ অধিক সময় লাগে তথাপি আজি মই 10 মিনিটত এক্সেলৰ বিশেষ কৌশল কিছুমান শিকাবলৈ যত্ন কৰিম এতিয়া আমি এক্সেলত ৰেকৰ্ড এটা এন্ট্ৰি কৰি চাওঁ ইয়াত টেবুল এখন বনোৱা হৈ আছে টেবুলৰ আমি 3 নম্বৰ ৰেকৰ্ডটো ভৰাবলৈ চেষ্টা কৰিম এতিয়া আমি ইয়াত roll number to next roll number to লিখিও দিব পাৰো বা অটোফিল কৰিব পাৰো অটোফিল কৰিবৰ কাৰণে আমি ইয়াত আগৰ সেলটোত কাৰ্সৰ ৰাখি এই চুকত থকা খোলা দাগটোৰ পৰা আমি তললৈ টানি দিও কাৰ্সৰটো ধৰি তেলে কি হ'ব আমাৰ 3 নম্বৰ ৰেকৰ্ডটো roll number to নিজে নিজে আহি গৈছে এটো কোৱা হয় অটোফিল এতিয়া পিছৰ ঘৰটোত আমি এটা নাম লিখিছো এতিয়া আমি পিছৰ ঘৰটোত আহিবৰ কাৰণে আকৌ ট্যাব মাৰিছো ট্যাব মাৰি এটা সাবজেক্ট 1ত কিবা এটা সংখ্যা দি দিছো সাবজেক্ট 2 টো এটা সংখ্যা দি দিছো আৰু সাবজেক্ট 3 টো এটা সংখ্যা দিছো তো এখিনি আমাৰ ৰেকৰ্ড এন্ট্ৰি হল 3 নম্বৰ ৰেকৰ্ডটো এতিয়া আমি টোটালটো উলিয়াবৰ কাৰণে ইয়াত কাৰ্সৰ থম তো এফালে ইয়াত অটোসাম বুলি এটা অপচন আছে অটোসাম ইয়াত যদি আমি ক্লিক কৰো এবাৰ ক্লিক কৰোতে এটা ফাংচনটো গুছি আহিছে দেখা গৈছে আৰু এবাৰ ক্লিক কৰি দিলে আমাৰ গোটেই সামটো আমাৰ দেখাব মানে এই তিনিটা প্লাস কৰিলে কি হ'ব তোমাৰ টোটালত ইয়াত দেখা গৈছে এটা আমি অটোসামৰ জৰিয়তে কৰিছো এতিয়া অটোফিল কৰি বাকি কিটা আমি ৰেকৰ্ড ইয়ালৈ লৈ আহিব পাৰো টোটালটো এটা আমি ইয়াত কাৰ্সৰ থৈছো থৈ পেলাই টানি দিছো এটা অটোফিল বুলি কোৱা হয় অটোফিল কৰাৰ লগে লগে বাকি কিটা টোটাল জেনজে হৈ আহিছে এতিয়া পাৰ্চেন্টেজটো উলিয়াবৰ কাৰণে আমি এভাৰেজ ফাংচনটো ইউজ কৰিব পাৰো তাৰ কাৰণে কাৰ্সৰ থৈছো ইয়াত গৈ অটোসামত গৈ ইয়াৰ তলতে আছে এভাৰেজ আমি এভাৰেজত ক্লিক কৰিছো কৰি প্লাই সেল কেটা আমি সিলেক্ট কৰি দিব লাগিব আমাক লাগে এই তিনটা সেলৰ এভাৰেজ তুমি সেল তিনটাত সিলেক্ট কৰি দি পেলাই এতিয়া এন্টাৰ প্ৰেছ কৰিম এন্টাৰ প্ৰেছ কৰাৰ লগে লগে কি হৈছে আমাৰ এভাৰেজটো আহি গৈছে এটো হল পাৰ্চেন্টেজটো এতিয়া আমি ইয়াতো অটোফিল ব্যৱহাৰ কৰিব পাৰো তুমি কাৰ্সৰটো থৈছো হয় টানি দিছো এতিয়া আমি ৰিজাল্টৰ বাবে এটা ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰো ইকুৱেল দিছো if ফৰ্মুলা লিখিবৰ কাৰণে if ব্যৱহাৰ কৰো if লিখি পেলাই আমি যদি ব্ৰেকেট দিও ইয়াৰ পিছত আমি দিব লাগিব এই সেলটোৰ নামটো যেটো সেলৰ ওপৰত আমি ৰিজাল্টটো বনাম এটা এটো হল পাৰ্চেন্টেজ সিকিউৰ তো পাৰ্চেন্টেজৰ ঘৰটোত আমি ক্লিক কৰিছো এতিয়া আমি গ্ৰেটাৰ দেন ইকুৱেল দিছো দি পেলাই 30 দিছো ইয়াৰ পৰা বুজা গৈছে যে যদি 30 ৰ বেছি হয় তেতিয়ালে কি হ'ব আমাৰ স্টুডেন্টটো পাস কৰিব তো আমি কমা দি পেলাই ইয়াত ইনভাৰ্টেড কমা দি পাস লিখিছো আৰু 30 ৰ তলত পালে কি হ'ব ফেল কৰিব সো আমি ইয়াতে ইনভাৰ্টেড কমাত ফেল লিখি দিছো এটোতে আমি ফৰ্মুলা বনাই দিছো ইয়াতে এনেকে ফৰ্মুলা বনাব পাৰি কেবাটাও কন্ডিশন দি পেলাই ফৰ্মুলা বনাব পৰা যায় আৰু ফৰ্মুলাৰ কাৰণে আমি if দিব লাগিব আৰু if ৰ পিছতে আমি ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব এতিয়া এন্টাৰ মাৰিলে ইয়াৰ ৰিজাল্টটো দেখুৱাব তো ৰিজাল্ট আহিছে ফেল প্ৰথমটো আৰু বাকিখিনি ৰিজাল্ট উলিয়াবৰ কাৰণে আমি ইয়াতো অটোফিল কৰি দিম ইয়াত ধৰি পেলাই আমি টানি দিছো তো বাকি এটা ৰিজাল্ট আহি গৈছে তো এনেকে আমি যিকোনো ফৰ্মুলা ইউজ কৰি পেলাই ৰিজাল্ট বা তেনেধৰণৰ ক্যালকুলেশন কৰিব পাৰো এতিয়া আমি সেল ফৰমেটিংৰ ওপৰত কিছু কথা শিকিম এতিয়া ইয়াৰ প্ৰথম কলমটো হল ৰোল নাম্বাৰ ইয়াত গুটেখিনি ৰোল নাম্বাৰ দেখা গৈছে ঠিকমতে পিছৰটোত নেম আছে নেমটো কিন্তু আধা আছে কিছুমান নাই তো এই সেলটো মই অকন ডাঙৰ কৰিব লাগিলে মই কি কৰিম এই কলমৰ দুটা কলমৰ মাজত বি আৰু সি ৰ মাজত যেটো আছ আছে তাত মই ধৰি পেলাই তাক খোলা প্লাস চিন আহিব তাক ধৰি পেলাই টানি দিলে সেলটো ডাঙৰ হ'ব গুটে নামখিনিতে দেখা গৈছে এতিয়া আমি কালাৰ কেনেকৈ দিয়ে এইখিনি চাওঁ ওপৰত এটা ধৰক নাম এটা লিখি দিও বিচাৰিছো আমি গুটে টেবুলখনৰ তো আমি কাৰ্সৰ দি পেলাই সিলেক্ট কৰি লৈছো ওপৰৰ গুটে কিটা সেল এতিয়া আমি মাৰ্জিন সেন্টাৰ কৰিম মাৰ্জিন সেন্টাৰ কৰাৰ লগে লগে কি হৈছে যে গুটে কিটা সেল কাটি পেলাই এটা সেলত পৰিণত হৈছে এতিয়া আমি ইয়াত যি লিখিম ই মাজত আহিব সেন্টাৰ হৈ যাব লগতে এতিয়া আমি সাপোজ লিখিছো ৰিজাল্ট শীট এটো কোৱা হয় মাৰ্জিন সেন্টাৰ ইয়াত আমি কৰিব পাৰো ইয়াৰ পিছত আমি চাও কালাৰ কেনেকৈ দিয়ে সাপোজ মই এটোতে কালাৰ দিব বিচাৰিছো তুমি কাৰ্সৰটো থৈ লৈছো তাত এতিয়া আমি ফন্ট ডায়লগ বস্তু ইয়াৰ পৰা উলিয়াব পাৰো বা ইয়াৰ কাৰণে শৰ্টকাট কিউ আছে কন্ট্ৰল শিফট এফ
প্ৰেছ কৰিলে ফন্ট ডায়লগ বক্সটো আহিব ইয়াৰ পৰা আমি লিখাৰ ফেস ফন্ট ফেসটো আমি ইয়াৰ পৰা চুজ কৰিব পাৰো ইয়াত প্ৰিভিউটো দেখা যায় বোল্ড ইটালিক আমি ইয়াৰ কৰিব পাৰো কালাৰ ইয়াৰ পৰা আমি দিব পাৰো সাইজ ডাঙৰ কৰিব হলে ইয়াৰ পৰা আমি দিব পাৰো এতিয়া আমি বৰ্ডাৰ ক্লিক কৰিছো বৰ্ডাৰ ট্যাবৰ জৰিয়তে আমি সেলবোৰৰ বৰ্ডাৰ লাইনৰ কালাৰ দিব পাৰো ইয়াৰ পৰা এটা কালাৰ চুজ কৰি লৈছো মই এইটো কালাৰ লৈছো এতিয়া ইয়াৰ পৰা এটা লাইনৰ ডিজাইন লোৱা আছো লৈ পেলাই আউটলাইন আৰু ইনসাইডত ক্লিক কৰিব লাগিব এতিয়া ফিলটো হ'ল তলৰ কালাৰটোৰ কাৰণে বেকগ্ৰাউণ্ড যেটো কালাৰ এটো ফিলৰ পৰা দিব লাগে ইয়াৰ পৰা আমি যিকোনো এটা কালাৰ লৈ লৈছো ফিল দিবৰ কাৰণে এতিয়া আমি ওকে কৰিছো তো এই সেলটোত আমাৰ গুটে কিটা ফৰমেটিং দেখা গৈছে ইয়াত আমাৰ বৰ্ডাৰ লাইনটো আহিছে বেকগ্ৰাউণ্ড কালাৰো আহিছে আৰু ফন্ট কালাৰো আহিছে একেদৰে আমি এতিয়া তলৰ কলম এটা কালাৰ দিম সিলেক্ট কৰি লৈছো কলম এটা ফন্টত গৈছো ইয়াৰ পৰা আমি লিখাৰ ডিজাইন এটা লৈছো বোল্ড বা ইটালিক কৰিছো এবাৰ ইটালিক কৰা হৈছে সাইজ অকন ডাঙৰ কৰি দিছো আৰু ইয়াৰ পৰা এটা কালাৰ লৈছো বৰ্ডাৰত গৈ পেলাই একে ধৰণে আমি বৰ্ডাৰ কালাৰ এটা লৈছো আউটলাইন ইনসাইডত ক্লিক কৰিছো আৰু ফিল কালাৰ দিবৰ কাৰণে ইয়াৰ পৰা এটা কালাৰ লৈছো ওকে কৰিছো তো ইয়াত ডিজাইনটো দেখা গৈছে এতিয়া আমি এই ডিজাইনটো যদি বাকিখিনি সেলতো দিব বিচাৰিছো তেতিয়ালে আমি ইয়াৰ পৰা কপি কৰিব পাৰো এটো কোৱা হয় ফৰমেট প্ৰিন্টাৰ অপচনটো তো ফৰমেট প্ৰিন্টাৰৰ দ্বাৰা আমি ফৰমেটখিনি কপি কৰিব পাৰো এনেকৈ আমি ইয়াৰ ফৰমেটটো কপি কৰিবৰ কাৰণে ইয়াত কাৰ্সৰ থৈ লৈছো এটা ফৰমেট প্ৰিন্টাৰত ক্লিক কৰিম কৰি গুটেখিনি টানি দিম বুজিছেনে ইয়াৰ পৰা গুটে ফৰমেটটো গুটেকেটা সেললৈ গুচি আহিল এটো ফৰমেট প্ৰিন্টাৰ ব্যৱহাৰ কৰি কৰিব পাৰি এতিয়া আমি ফৰমেট সেল ডায়লগ বক্সৰ এলাইনমেন্ট অপচনটো চাব বিচাৰিছো ইয়াৰ বাবে মই কিবা এটা লিখি লৈছো এতিয়া কাৰ্সৰটো ইয়াত থৈ মই এলাইনমেন্টত গৈছো ইয়াৰ পৰা এলাইনমেন্ট ডায়লগ বক্সখন ওলাব ফৰমেট সেলৰ এলাইনমেন্ট টেবটোত ইয়াত আছে হৰাইজন্টেল মই সেন্টাৰ কৰি দিছো এলাইনমেন্টটো আৰু ভাৰ্টিকেল এলাইনমেন্টটো মই সেন্টাৰ কৰি দিছো এতিয়া মই ওকে কৰিছো তো ইয়াত চাবৰ কাৰণে মই সেলটো কোন ডাঙৰ কৰি দিছো মাজত আহিছে এতিয়া এই সেলটোৰ লিখাটো যেহেতু সেলটোকে ডাঙৰ হৈছে তো ইয়াৰ কাৰণে মই কি কৰিম ৰেপ টেক্সট কৰিম এটা অপচনত ক্লিক কৰি পেলাই ওকে কৰিছো কি হৈছে তেতিয়া যে হি সেলটোত মাজত এটা এন্টাৰ নিজে নিজে লৈ পেলাই হি তললৈ আহি গৈছে আৰু ইয়াৰ পিছৰ এটা অপচন আছে হেতু হল এটো উঠাই দিছো সিং টু ফিট কৰোতে কি হ'ব ই সাইজটো সৰু হৈ গৈছে লিখাটোৰ সাইজটো সৰু হৈ পেলাই গুটে সেলটোত হি সোমাই পৰিছে ইয়াৰ পিছত আছে মাৰ্জ সেল যেটো আমি আগতে কৰি চাইছিলো ইয়াত মাৰ্জ কৰা হৈছিল এতিয়া কাখত আছে ওৰিয়েন্টেশন তো ওৰিয়েন্টেশনটো চাবৰ কাৰণে আমি এই টেক্সটটো ইয়াত ক্লিক কৰি দিছো তো টেক্সটটো আমি এনে ধৰণে বেকা হৈ যাব এতিয়া ওকে কৰিছো লিখা এটো ওৰিয়েন্টেশনটো চেঞ্জ হৈ গৈছে লিখাটো বেকা হৈ গৈছে এতিয়া আমি এটা সেলত কেইবাটাও শাৰী কেন্দ্ৰ লিখিব পাৰি এটো চাম ইয়াৰ বাবে মই সেলটো অকন ডাঙৰ কৰি লৈছো এতিয়া মই ইয়াত নাম লিখিছো এটা এতিয়া মই কৰিম কি অল্ট এন্টাৰ প্ৰেছ কৰিম অল্ট এন্টাৰ প্ৰেছ কৰিলে ই নতুন এটা লাইন তাত লৈ ল'ব আকৌ এটা অল্ট এন্টাৰ প্ৰেছ কৰিছো তো তিনটা লাইন আমি ইয়াত লিখিব পাৰিছো অল্ট এন্টাৰ প্ৰেছ কৰি তো অল্ট এন্টাৰৰ জৰিয়তে আমি নতুন লাইন এটা সেলৰ মাজত বনাই পঠিয়াব পাৰিম এতিয়া আমি শিকিম চাৰ্ট কেনেকৈ বনায় ইয়াৰ বাবে আমি ডাটাখিনি সিলেক্ট কৰি ল'ব লাগিব তো আমি এইখিনি ডাটা আমি সিলেক্ট কৰি লৈছো টেবুলখনৰ পৰা এতিয়া আমি ইনসাৰ্টৰ পৰা গৈ চাৰ্ট উলিয়াব পাৰো বা ইয়াত শৰ্টকাট কি এটা আছে Alt F1 প্ৰেছ কৰিলে আমাৰ কি হ'ব চাৰ্ট আহে তো এখন হল চাৰ্ট ইজিন যে ক্ৰিয়েট হৈ যায় Alt F1 প্ৰেছ কৰিলে তাৰ আগতে আমি ডাটাখিনি সিলেক্ট কৰি ল'ব লাগিব তো ইয়াত চাৰ্টখন নিজে নিজে আহি গৈছে মই আকবাৰ দেখুৱাম
এইটো ডিলিট কৰিবৰ কাৰণে জাষ্ট চাৰ্টখনত ক্লিক কৰিব লাগিব আৰু ডিলিট প্ৰেছ কৰি দিলে হ'ল চাৰ্টটো বনাবৰ কাৰণে প্ৰথম ডাটাখিনি সিলেক্ট কৰিব লাগিব মই টেবুলৰ যিখিনি ডাটা মোক লাগিব সেইখিনি ডাটা মই সিলেক্ট কৰি পেলাই Alt F1 প্ৰেছ কৰিছো আহি গৈছে এতিয়া চাৰ্টখন যদি মই চেঞ্জ কৰি টাইপটো চেঞ্জ কৰিব বিচাৰিছো বেলেগ টাইপৰ চাৰ্ট লাগিলে মই চাৰ্ট টাইপত যাব লাগিব ইয়াৰ পৰা মই যিকোনো চাৰ্ট টাইপ বাছি ল'ব পাৰিম সপোজ মই লাইন লৈছো লাইন চাৰ্ট ইয়াত ক্লিক কৰিছো ওকে কৰিছো তো সলনি হৈছে চাৰ্ট টাইটেল ইয়াত আহি গৈছে সাবজেক্ট 1 সাবজেক্ট 2 সাবজেক্ট 3 আহি গৈছে তিনটা সাবজেক্ট আছিল আমাৰ আৰু ইয়াৰ তলত কাৰ আছিলে সেইকিটা আহি গৈছে মিনমৰ কাৰণে ব্লু লাইন ৰাজদীপৰ কাৰণে ব্ৰাউন লাইনটো আহিছে আৰু প্ৰিয়দৰ্শিনীৰ কাৰণে এই লাইনটো আহিছে তো তেনেকে গুটেকিটা ৰেকৰ্ড আমাক ইয়াত দেখুৱাইছে চাৰ্টটো নেলাগিলে আমি চাৰ্টখন সিলেক্ট কৰি পেলাই ডিলিট কৰি দিব তো এইখিনি আমি এক্সেলত শিকিলো